আজি মই ভিডিঅ' এডিটিং কৰাৰ বাবে পিচিটো অন কৰিলোঁ আৰু পিচিটো অন কৰাৰ লগে লগে মোৰ মাথাটো এনা গৰম হৈ গৈছে মানে মই ভাবিব পৰা নাই এনেকুৱা হ'ব পাৰে মোৰ লগত। ৰবা মানে কি হৈছে ঘটনাটো ফাৰ্ষ্টৰ পৰা কৈ আছো। হে গাইজ, মই মিথুন লৈ আহিলো আৰু এটা নতুন ব্লগ ভিডিঅ'। তো আজি মই যিহেতু ঘৰতে আছো সেইকাৰণে ভিডিঅ' এডিটিঙৰ বাবে মই পিচিটো অন কৰিলোঁ আৰু মই CPU-ৰ পাৱাৰ বটনো ক্লিক কৰিলোঁ। তাৰে পিছত মানে মোৰ পিচিটো অন হ'ল আৰু এতিয়ালৈকে চব ঠিকেই আছে, মানে পিচিটো অন হৈ আছে। ময়ো মানে লাহে লাহেকে ভাবি আছো ইমান টাইম লাগে না আজি আৰু পিচি অন হোৱাতে। মোৰ লাহে লাহে অলপ মানে সন্দেহ হৈ আছে পিচিটো অন হোৱা নাই। তাৰপিছত মই CPU-ৰ পাৱাৰ বটনটো ৰিষ্টাৰ্ট মাৰি দিলো আৰু মই চালো এইবাৰ হয় না নাই। অলপ সময় পিছত আৰু পিচিটো অন হ'ল কিন্তু উইণ্ডোজ এইবাৰো নাহিল। মানে হ'ল কি ঘটনাটো বুজিয়ে নাপালো। তাৰপিছত মই অলপ টাইম আৰু ৱেইট কৰিলো। এতিয়ালৈকে কোনো চেঞ্জ হোৱা নাই, বহুত টাইম ৰখিলো। তাৰপিছত মই কিবৰ্ডত কিবা এটা ক্লিক কৰিলো। তাৰে পিছত যিটো হ'ল দেখা পাই মোৰ মাথা চাথা গৰম হৈ গৈছে আৰু বেছি। তো চাওক গাইজ, মনিটৰৰ ডিছপ্লেত কিবা এটা লিখা আহিছে আৰু ইয়াতে কিবা বুট মেনু, এডভান্স, মেইন কিবা কিবি আৰু লিখা আছে। এইবিলাক দেখা পাই মই ভাবিলো উইণ্ডোজৰ কিবা প্ৰব্লেম হ'ব, কিন্তু তাৰে পিছত মই গুগলত মাৰি চালো এইটোৰ মেইন ৰহস্য। তাৰে পিছত গুগলে যিটো ক'লে মই দেখা পাই আৰু অবাক হৈ গলো। ইয়াতে যিটো মোৰ SSD সেইটো আছে নে নাই, আৰু মই গুগলৰ কথা মতে এইটো ভালকৈ চালো আৰু মোৰ ইয়াতে কোনো SSDৰ অপচনে নাই। তাৰ পিছত মই গুগলক টেক্সট কৰি দিলো যে SSDটো বেয়া হৈছে নেকি। তাৰ পিছত গুগলে মোক কেইটামান অপচন দিলে আৰু ময়ো গুগলৰ অপচনটো চাই মই এইটো ইয়াতে টাইপ কৰি এণ্টাৰ মাৰি দিলো। তাৰে পিছত মোৰ পিচিটো ৰিষ্টাৰ্ট হৈ গ'ল, মানে পিচিটো একদম অফ হৈ গৈছে আৰু আগৰ দৰে এই লগটো আহিছে। এইবাৰো মই আধা ঘন্টামান ৱেইট কৰিলো কিন্তু একেই আছে। তাৰে পিছত গুগলক আৰু মই সুধিলো আৰু এইবাৰ গুগলৰ ৰিপ্লাই চাই মোৰ মাথা আৰু বেছি গৰম হৈ গৈছে আৰু মই পিচি অফ কৰি এইবাৰ মাথা ঠাণ্ডা কৰাৰ কাৰণে অলপ বাহিৰলৈ ওলাই আহিলো। আৰু এইবাৰ মই আহিলো আমাৰ ঘৰৰ পিছফালৰ বাগানটোত, আৰু ক'বলৈ গ'লে আজি প্ৰায় একমাহ পিছতহে মই ইয়াতে আহিলো আৰু অহাৰ লগে লগে মই চালো আমাৰ পুখুৰীত, আৰু এই পুখুৰীটোৰ পৰা আমি বহুত মাছ ধৰিছিলো আৰু সেই ভিডিঅ'টো যদি চোৱা নাই মোৰ চেনেলত আছে, চাই আহিব। আৰু গাইজ, বহুত টাইম হৈ গ'ল ইয়াতে বহি আছো, আহক আমাৰ কলগছখিনি চাওঁ এইবাৰ। যিহেতু বাগানটো আগৰ দৰে নাই, আগত এই বাগানত বহু কলগছ তামোল গছ আছিল আৰু চাওক গাইজ কল লাগিছে। আৰু আজিৰ এই ব্লগটো ইয়াতেই শেষ কৰিলো। ভিডিঅ'টো কেনে লাগিছে ক'ব, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। বাই বাই।